আমাৰ তৃতীয় প্ৰতিযোগীৰ ফালে। এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ তৃতীয়গৰাকী প্ৰতিযোগী। তেওঁ হৈছে দেৰগাঁৱৰ বোৱাৰী অংকিতা বৰা হাজৰিকা। রিং মারি দিলে
বিহুৱতী বোৱাৰী বুলিয়ে ক'ম নে অ' মইনা কোন ক্লাছত পঢ়া বুলি ক'ম কি বুলি ক'ম বাৰু ক্লাছ 7ত পঢ়া নে নে 6ত কি বুলিয়ে কয় আৰু আপুনি ইমান অকণমানি চাওকচোন এনেকুৱা হ'লেতো বুঢ়াই নহ'ব কোনোদিনো তাই মোৰ এনেকুৱা লাগিছে সৰু বিহুৱতী চাই আছো নে বিহুৱতী বোৱাৰীক চাই আছো তাকেই মানে মই বিশ্বাস কৰিব পৰা নাই তাকে কৈছো মইনা বুলিয়ে মাতোনে আমাৰ মোৰ নামটো পিছে বোৱাৰীজনী ঘৰত মই নাই মই নাই হয় সেয়া মইনা কেনে লাগিল বাৰু নাচি বহুত ভাল লাগিলে বহুত মানে বহুত দিনৰ আশা আছিলে এইটো মঞ্চত উঠাৰ তুমি কেতিয়াবা মৌ কৰি নাচিছানে নাচিছোঁ মই 2018 চনলৈকে নাচিয়ে আছোঁ বৰ বিহুৱতী নাচিছোঁ মৌ কৰি নাচোতেও এই গতি বোৱাৰী হৈ নাচোতে এই গতি দেখিছা তাই কিনো ক'ম আৰু ভাল লাগিছে খুব ভাল লাগিছে ধন্যবাদ বাইদেউ একদম পখিলাৰ নিচিনা উৰি উৰি নাচিছা একেবাৰে জানো পাই জানো পাই হয়নে ময়ো নাজানো জানো পাই কিবা হৈছে কেনেকুৱা হৈছে বাৰু পূৰবী বা তাই যে মানে বহুত দিনৰ আশা আছিলে তাইনো জন্ম হোৱা কিমান দিন হৈছে এনেকুৱাই তাকে লাগিছে কিমান দিনৰনো আশা হ'ব বাৰু ইমান অকমানি আৰু দুগৰাকী জীয়ৰী সন্তান আছে হয় বাইদেউ আৰু মই জনাত দ্বিতীয় সন্তান ছমাহ হৈছে অঁ কৃষ্ণ হৰি বিষ্ণু আৰু দেই মই সঁচাকে মানিছো দেই অংকিতা হয় বাইদেউ তোমাকতো আনে সুধিও তুমি কোন ক্লাছত পঢ়ি থাকা বুলিয়েতো সুধিব ন চবে তেনেকেই কয় বাৰু হে হৰি বিষ্ণু কি ক'ম কি আৰু ক'ম অংকিতা আৰু সঁচাকে দেই সঁচাই দেই মানিছো কিন্তু দেই একদম আমাৰ টিপচী আৰু যদি পালো বেছি টিপচী বেছি টিপচি তাই একদম টিপচী চৰাইজনী আৰু হা বাপৰে দিয়া খুব ভাল লাগিলে তোমাক লগ পাই দেৰগাঁৱৰ পৰা আহিছা ন হয় দেৰগাঁও অঁ দেৰগাঁও আৰু মই জনাত মানুহজনো বোলে বিহুৱাই আছিলে হয় মানুহজনে মোক নচোৱা অহ নচুৱাই কথাৰ গুৰি কৰবা তেতিয়াহে এতিয়াও নচুৱাই নে এতিয়াও মোক নাচিবলৈ পঠিয়াই দিছে আৰু মই য'তে যাওঁ মানে যিয়ে ক'ব বিচাৰো তেওঁ পঠিয়াই আৰু বৰ ভাল দেই অ বিহু মানুহজন বৰ নাচি ভাল নাচি প্ৰেম হ'ল হয় অ পলাই গলা নে ঘৰৰ পৰাই বিয়া পলায়ে গৈছিলো পলায়ে গৈছিল পলাই মেলি বিয়া হলা হয় বাইদেউ তাৰপিছত এতিয়া দুইখন ঘৰৰ মাজত ঠিকে থাকে আছেতো অঁ ঠিকে আছে বাহ তোমাক বোৱাৰী হিচাপে পাই কেনেকুৱা পাইছে বা তই মানুহজনৰ ঘৰখনে খুব মৰম কৰে চাগে তোমাক ন কৰে মোক বহুত মৰম কৰে আগতে মোক শহুৰ দেউতাতো চিপছ পৰ্যন্তও আনি দিয়ে অ চিপছো খাই তাৰ পিছতো শপত নহয় চোৱাচোন আমাৰ বোৱাৰীজনী চিপছো খায় অ নামদাৰ মইনা আকৌ মইনা বুলি মাতিলেতো দিবই তাই সকলোৱে চিপছ অংকিতা তোমালোক বহুত মৰম দিলো দেই ধন্যবাদ বাইদেউ ভালে থাকা আৰু শিকি যোৱা খুব ভালকে শিকি যাবা দেই বিহুটো হয় বাইদেউ ইমান ধুনীয়াকে নাচিছা হাঁহি হাঁহি নাচিছা একদম চিত পখিলা এজনী নাচি থকা নিচিনা একদম মঞ্চখনত ধন্যবাদ বাইদেউ ইফালে গৈছে এনেকে চাম দে তাইক তেনেকে চাম দে মৰম লাগিছে তোমাক দেখি অংকিতা ধন্যবাদ সদায় ভালে থাকা ভালকে শিকি যাবা দেই হয় বহুত মৰম তোমালে ধন্যবাদ অংকিতা বাইদেউ ধন্যবাদ দীপজ্যোতি দা কি ক'ব আৰু কথাখিনি শুনিয়ে ভাল লাগিছে এনজয় কৰি আছোঁ শুনি কিন্তু মই এটা কথা ক'ব পাৰোঁ যে ভগৱানে আপোনাক এটা ডাঙৰ আশীৰ্বাদ দি থৈছে আপুনি মন গ'লে সৰু বিহুৱতীও নাচিব পাৰে বৰ বিহুৱতীও নাচিব পাৰে বোৱাৰী বিহুৱতীও নাচিব পাৰে যেতিয়াই যি মন যায় তাকে কৰিব পাৰে হয় ছাৰ আৰু ডাঙৰ ছোৱালীজনী কিমান বয়স বুলি ক'লে ডাঙৰ ছোৱালীজনী এইবাৰ 4 বছৰলৈ সোমাইছে তেতিয়াহ'লে অহা বছৰৰ পৰা আপুনি গাৰ্জেনো পাব ইয়ালৈ লৈ আহিব ডাঙৰ ছোৱালীজনী আপোনাক লৈ আহিব নাই তাই নাচুৱাবলৈ গাৰ্জেন দিয়ে আছে আৰু প্ৰেক্টিচ কৰা তুমি তেওঁ অহা বছৰলৈ তেওঁ চাগে আপোনাতকৈ ডাঙৰ হৈ যাব দেখাত তেওঁ হয় আকৌ আপোনাক লৈ আহিব নাচিবলৈ এইটো এটা সুবিধা আছে গতিকে ভগৱানে বহুত আশীৰ্বাদ দিছে আপোনাক আৰু বিহুখন আপুনি যিখন পৰিৱেশন কৰিলে বিহুখন ভাল হয় লাগিছে বিশেষকৈ এটা মোৰ বস্তু ভাল লাগিছে কি আচলতে আমাৰ বিহুটো কিনো ফূৰ্তিত কৰা এটা বস্তুহে ন হয় ফূৰ্তিত কৰা বস্তু স্বতঃস্ফূৰ্তভাৱে ওলাই যায় আৰু আপোনাৰ বিহুখনো স্বতঃস্ফূৰ্ত হয় ছাৰ মই আপোনাৰ বিহুখন এনজয় কৰিলোঁ মানে ভাল ধন্যবাদ লাগিল ছাৰ আপুনি একদম স্বতঃস্ফূৰ্তভাৱে খুব ধুনীয়াকৈ নাচি আছে হাঁহি হাঁহি একদম সোমাই পৰিছে গোটেই বিহুখনত যেনেকৈ অভিনয় ট্ৰিম্পিয়ত সোমাই যায় কেৰেক্টাৰ হয় গুচি যায় তেনে আপুনিও একদম পূৰা নাচনী কেৰেক্টাৰ সোমাই গ'ল তাৰমানে একদম পূৰা উৰাই ঘূৰাই নাচিছে হয় সেইটো ভাল বাইদেউ লাগিছে মাত্ৰ এটা কাম কৰিব সেইটো হ'ল কি এই ঘূৰণবিলাকত কেতিয়াবা আপোনাৰ হাতটো ক'ব নোৱাৰাকৈ অলপ বেছি ওপৰলৈ গুচি যায় হয় ছাৰ সেইটো মাত্ৰ অকণমান চাব অঁ বাকী আপোনাৰ ঠিকে আছে আৰু আখৰা কৰিব আৰু এনডি নিজৰ মঞ্চত আপোনাৰ যাত্ৰাটো আৰু দীঘলীয়া হওক মই সেইটোৱে আশা কৰিম ধন্যবাদ শুভেচ্ছা ছাৰ থাকিলে ধন্যবাদ অসীম তাইৰ নামটো আজিৰ পৰা পলন্তী বৰা হাজৰিকা
ভাল লাগিছেনে নতুন নামটো? ভালে লাগিছে মৰমত দিয়া নাম তুমি হাঁহি আছা আৰু তোমাৰ অকণমানিটো কান্দি আছে, গতিকে মই বেছি কথা নাপাতো। পোৱালি মানে অকণমানিটো তোমাক বিচাৰি আছে চাগে। হয়। পিছৰ পৰ্যায়ত ডেফিনেটলি লগ পোৱাৰ আশাৰে। ঠিক ধন্যবাদ আছে? ছাৰ ধন্যবাদ। তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল মইনা। ধন্যবাদ ছাৰ তোমাক আমি আমাৰ দ্বিতীয় পৰ্যায়ত দেখা পাম বুলি আশা ৰাখিছো ধন্যবাদ আৰু আখৰা কৰি থাকিবা অলপমান, অঁ হয়নে? এই মইনা, ধন্যবাদ। এতিয়া মই